গাড়ীৰ মানে বেয়া টায়াৰ ইয়াত একদম বঢ়িয়াকৈ ৰিচাইকেল কৰিছে, একদম ষ্টেণ্ডাৰ্ডকৈ বহা জেগা বনাই দিছে। একবাৰ বহি চাওঁ ফ্ৰেণ্ডছ, চাওক বহি গ'লোঁ, একদম বঢ়িয়াকৈ ৰিচাইকেল কৰিছে, মানে একদম বেষ্ট ইউজ। মানে বেয়া টায়াৰ চকা আমিতো এনেই পেলাই দিওঁ, জ্বলাই দিওঁ ন, তো তাতকৈ মানে এইটো চাব পাৰে, একদম বঢ়িয়াকৈ ৰিচাইকেল কৰি কিনি বনাই থৈ দিছে ইয়াত। Good afternoon from Kanchenjunga Bogibeel. তো ফ্ৰেণ্ডছ মই আছোঁ আজি কাঞ্চনজংঘা। তো কাঞ্চনজংঘাৰ ৰিজৰ্টখন চাব আহিলোঁ। তো ফ্ৰেণ্ডছ আগলৈ মানে কাঞ্চনজংঘাৰ বহুত ধুনীয়া ধুনীয়া দৃশ্য আছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আজি মই যি দেখোঁ মানে তাৰে এক্সপিৰিয়েঞ্চ কেইটামান শ্বেয়াৰ কৰিব গৈ আছোঁ। তো হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল পল্লৱ ক্ৰিয়েশ্যন। তো ফ্ৰেণ্ডছ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ গৰম বহুত বেছি, তো অলপ ওলাই যাওঁ। তামাম ৰ'দ, একদম টিকা ফটা ৰ'দ আপোনালোকে চাব পাৰে। বহুত ৰ'দ, একদম মানে কৈ দিছোঁ আৰু একদম বহুত ৰ'দ। তো যি কি নহওক আপোনালোকক আগলৈ দেখুৱাই আছোঁ ধুনীয়া ধুনীয়া দৃশ্য কিছুমান। তো আপোনালোকে যদি ইয়ালৈ আহে মানে নিশ্চয় এবাৰ চাব পাৰে। বগীবিলৰ ঠিক তলতে আছে, মানে আপোনালোকে ধেমাজিৰ পৰা আহিলে ৰাইট চাইডে পাব কাঞ্চনজংঘাখন, ৰিজৰ্টখন ৰাইট চাইডে আছে। তো ফ্ৰেণ্ডছ আপোনালোকে আহিব পাৰে, একবাৰ ইয়াত চাব পাৰে, বহুত ধুনীয়া হয় জেগাখন। তো ইয়াৰে কিছুমান আজি এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব গৈ আছোঁ। তো ফ্ৰেণ্ডছ বলক আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ বহুত গৰম, যিহেতু একদম পচিনা চচিনা ওলাই গৈছে, চাব পাৰে বহুত গৰম। তো তাৰ কাৰণে ছানগ্লাছখন লগাই ল'লোঁ। তো ফ্ৰেণ্ডছ কাঞ্চনজংঘাখনৰ নজৰা এনেকুৱা ওপৰ চাইডৰ পৰা একবাৰ চাব পাৰে, ওপৰৰ পৰা দেখুৱাই দিছোঁ। তো জেগাখন বহুতেই ধুনীয়া হয়, একদম মানে ব্ৰহ্মপুত্ৰৰ ওচৰত আছে, মানে একদম ব্ৰহ্মপুত্ৰৰ মানে ৰিভাৰখনৰ কাষতে লাগি আছে আৰু কাঞ্চনজংঘা। তো ফ্ৰেণ্ডছ চাব পাৰে, বহুত ধুনীয়া জেগাখন। ওপৰৰ পৰা দৃশ্যটো এনেকৈ দেখি এবাৰ ওপৰৰ পৰা দেখাই দিছোঁ। ফ্ৰেণ্ডছ চাব পাৰে, বহুত ওখ জেগাখন, এই একদম এইফালে তলত আছেগৈ। তো এতিয়া তললৈ নামি যাওঁ, ইয়াৰ পৰা চিৰি আছে। ফাইনেলি আহিলোঁ তললৈ, আৰু এয়া হৈছে আপোনালোকৰ মৰমৰ কাঞ্চনজংঘা। চাব পাৰে, একবাৰ চাৰাউণ্ডিংটো ঘূৰাই দেখাই দিওঁ, চাব পাৰে। এই ওপৰত আছিলোঁ মই, একদম ওপৰৰ পৰা এতিয়া নামি আহিলোঁ তললৈ। তো ফ্ৰেণ্ডছ বলক আগলৈ মানে যি টি দেখোঁ আপোনালোকে দেখুৱাৰ চেষ্টা কৰিম। তো পোনপ্ৰথমে দেখুৱাওঁ জাহাজখন, ভালকৈ চাব পাৰে এয়া। তো ফাৰ্ষ্টত তালৈ গৈছোঁ। ইয়াত চাব পাৰে গাড়ীৰ মানে বেয়া টায়াৰ ইয়াত একদম বঢ়িয়াকৈ ৰিচাইকেল কৰিছে, একদম ষ্টেণ্ডাৰ্ডকৈ বহা জেগা বনাই দিছে। একবাৰ বহি চাওঁ ফ্ৰেণ্ডছ, চাওক বহি গ'লোঁ, একদম বঢ়িয়াকৈ ৰিচাইকেল কৰিছে, মানে একদম বেষ্ট ইউজ। মানে বেয়া টায়াৰ চকা আমিতো এনেই পেলাই দিওঁ, জ্বলাই দিওঁ ন, তো তাতকৈ মানে এইটো চাব পাৰে, একদম বঢ়িয়াকৈ ৰিচাইকেল কৰি কিনি বনাই থৈ দিছে ইয়াত। চাব পাৰে ইয়াত ৰেষ্ট ল'ব পৰাকৈ ধুনীয়াকৈ ঘৰ সাজি থোৱা আছে, একদম মানে পিয়ৰ বাঁহেৰে। তো ফ্ৰেণ্ডছ অলপ ভিডিঅ'টো হিলিব পাৰে আৰু বেকগ্ৰাউণ্ড নইজ আহিব পাৰে, তাৰ কাৰণে চৰি। এতিয়া আগলৈ যাওঁ, ইয়াৰ ভিতৰত আহিলোঁ, অলৰেডি এণ্টাৰ কৰিলোঁ। তো অলপ বহুত ৰ'দ ফ্ৰেণ্ডছ, তো অলপ গছৰ তল বিচাৰি যাওঁ মানে ছায়াৰ কাৰণে, বহুত ৰ'দ লাগিছে। একদম এনেই কোলা মানুহ, একদম পচিনা মচিনা কোলা মোলা হৈ গৈছোঁ। তো ফ্ৰেণ্ডছ বহুত একদম মানে হাঁহি উঠা কথা, মানে প্ৰায় মোকতো এতিয়া মানে চিনি নাপায়, কোনোৱে চিনি নাপায়। হ'লেও মানে ভিডিঅ'টো মানে বনাইছোঁ এইকাৰণে যে আজি মানে যেতিয়া মানে কি মই 5-10 মিনিটমান পাছত নিজে চামগৈ, তেতিয়া নিশ্চয় ভাল লাগিব, একদম মেমৰিজকৈ মানে ছেভ হৈ থাকিব ভিডিঅ'টো। গৰম বহুত যিহেতু, তো গৰম বহুত বেছি, তাৰ কাৰণে আনিছোঁ কোল্ড ড্ৰিংক থামছ আপ। তো খাই বৈ লওঁ, তাৰপিছত
আগলৈ ভিডিঅ'টো কণ্টিনিউ কৰিম গৰম হৈ থাকিব আৰু তো মানুহটো ফ্ৰিজিং নহয় ন মই দাঙি ফুৰিলেই ঠাণ্ডা হৈ থাকিব জেগা বঢ়িয়া একদম পাৰফেক্ট একদম ঠাণ্ডা হাৱা চাৱা মানে ফ্ৰী AC দিয়া আছে AC মানে একচুৱেলি ফেন হয় আৰু হাৱা বহুত খাব পাব ইয়াত লগতে লাঞ্চ চাঞ্চ কৰি যাব পাৰে একদম লাইক ফাষ্ট ফুড কিবা কিবি মানে জাংক ফুড পাব আৰু ভাত চাহটো খাম বুলি ক'লে খাব পাৰি তো আমি ইয়াত বহি আছোঁ কিবা এটা লাঞ্চ কৰোঁ বুলি তো চাব পাৰে তো ফ্ৰেণ্ডছ আপোনালোকে কাঞ্চনজংঘাত আহিলে লাঞ্চ চাঞ্চ কৰি যাব পাৰিব একদম ধুনীয়াকৈ মানে ডেক'ৰেশ্যন কৰা আছে ইয়াত তো আপোনালোকে লাঞ্চ চাঞ্চ কৰি যাব পাৰে যি খাব বিচাৰে তাকে পাব একদম চব এভেইলেবল আছে তো ফাইনেলি ফ্ৰেণ্ডছ আমি যাব ওলালোঁ কাঞ্চনজংঘাৰ পৰা তো চাব পাৰে আমি ইয়াৰ পৰা ওলাব লৈছোঁ এতিয়া অলৰেডি টাইমটো বহুত হৈছে তো আমি ইয়াৰ পৰা এতিয়া যাব লাগিব তো ফ্ৰেণ্ডছ আপোনালোকে একবাৰ ভিজিট কৰিব আহক একদম বগীবিলৰ কাষতে আৰু তলতে ব্ৰহ্মপুত্ৰ মানে নদীৰ কাষত অৱস্থিত কাঞ্চনজংঘা আপোনালোকে এবাৰ চাব আহক নিশ্চয় কৰে তো বহুত বেছি ভাল লাগিব তো ভিডিঅ'টো ইমানতক চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ ফ্ৰেণ্ডছ তো যদি ফ্ৰেণ্ডছ ভিডিঅ'টো আপোনালোকে চাই আছে তেতিয়াহ'লে প্লিজ লাইক কৰি দিয়ক কমেণ্ট কৰি দিয়ক মোৰ চেনেলটো যদি ভিডিঅ' মানে ভাল লাগিছে চাই তেতিয়াহ'লে অহা আগৰ নতুন নতুন ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ফ্ৰেণ্ডছ ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ তো থেংক ইউ ছ' মাছ গাইজ থেংকছ ফৰ ৱাচিং